আসসালামু আলাইকুম। তাজ আছামিজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ আলোচনাৰ বিষয় হৈছে অনুবাদ। অনুবাদ সম্পৰ্কে আমাৰ সিলেবাছখনত দুটা সাব পইণ্ট দিয়া আছে। এটা হৈছে অনুবাদ তথ্যৰ প্ৰকাৰ আৰু আনটো হৈছে অসমীয়া অনুবাদ সাহিত্যৰ পৰিচয়। মই এতিয়া আলোচনা কৰিবলৈ লৈছোঁ অনুবাদ তথ্য। অনুবাদ সম্পৰ্কে আমাৰ সকলোৰে কম বেছি পৰিমাণে সাধাৰণ ধাৰণা এটা আছে। অনুবাদৰ ইতিহাস অতি প্ৰাচীন। অনুবাদৰ প্ৰাচীনতম উদাহৰণ হ'ল ৰজেটা প্ৰস্তৰ, য'ত মিছৰৰ দুটা লিপি হিৰোগ্লাফিক আৰু ডেমকিটত ইতিহাস আৰু সংস্কৃতিৰ বিষয়ে সংবাদ খোদিত আছিল আৰু ইয়াৰ ইউনানী ভাষালৈ অনুবাদ কৰা হৈছিল। খ্ৰীষ্টপূৰ্ব 3000 বৰ্ষত আছিৰিয়াৰ ৰজা চেৰগনে নিজৰ বীৰত্বপূৰ্ণ কাৰ্যৰ কথা বিভিন্ন ভাষাত অনুবাদ কৰাই প্ৰচাৰ কৰিছিল। তেনেদৰে খ্ৰীষ্টপূৰ্ব 2100 বৰ্ষত বেবিলন বহুভাষী নগৰ আছিল। বেবিলনৰ শাসক সম্বৰ্বীয়ে শাসন সম্বন্ধীয় আদেশবোৰৰ বিভিন্ন ভাষাত অনুবাদ কৰাইছিল। পাশ্চাত্যৰ লগতে প্ৰাচ্যতো অনুবাদৰ পৰম্পৰা অতি প্ৰাচীন। পাশ্চাত্যৰ বাইবেলৰ যোগেদি অনুবাদৰ ইতিহাস আৰম্ভ হয়। ভাৰতবৰ্ষত সংস্কৃতৰ বেদোত্তৰ কালৰ পৰাই ভাষ্য পৰম্পৰা পোৱা যায়। এইখিনিৰ পৰা মই আপোনালোকক অনুবাদৰ ইতিহাস সম্পৰ্কে অতি চমু আভাস দিয়াৰ যত্ন কৰিলোঁ। প্ৰাচ্য আৰু পাশ্চাত্যত অনুবাদক বিভিন্নজনে বিভিন্ন ধৰণে পৰিভাষিত কৰিবলৈ যত্ন কৰিছে। অনুবাদক কোনে কেনেদৰে পৰিভাষিত কৰিছে মই সেই বিষয়ে এটি সাধাৰণ আভাস দিয়াৰ যত্ন কৰিম। প্ৰাচ্যৰ পণ্ডিতসকলৰ অন্যতম মহাবীৰ প্ৰসাদ দ্বিবেদীয়ে ভাৱ স্থাপনেই শ্ৰেষ্ঠ অনুবাদ বুলি অভিহিত কৰিছে। শ্ৰীধৰ পাঠকৰ মতে মূল কৃতিৰ ভাৱনাক পুনঃসৃজন কৰাই হ'ল অনুবাদ। ভাষাবিদ আৰ নাৰায়ণেও অনুবাদ সম্পৰ্কে নিজস্ব মতামত আগবঢ়াই গৈছে। তেওঁৰ মতে অনুবাদৰ দ্বাৰা এটা ভাষাত ব্যক্ত কথনক অন্য এটা ভাষাত ব্যক্ত কৰিবলৈ প্ৰয়াসহে কৰা হয়, কিন্তু মূল ভাষাভাষীৰ মনৰ ভাৱ, শ্ৰদ্ধা, ভক্তি আদি অন্য ভাষালৈ অন্তৰণ কৰা অতি কঠিন কাম। নগেনচন্দ্ৰ চেহগালে অনুবাদৰ বিষয়ে মাজে সময়ে নিজৰ ধাৰণা ব্যক্ত কৰি আহিছে। তেওঁৰ মতে অনুবাদকে মূলৰ প্ৰতি বিশ্বাসী আৰু পাঠকৰ প্ৰতি দায়িত্বশীল হ'ব লাগে। অনুবাদৰ বিস্তৃত পৰিভাষা ভোলানাথ তিৱাৰীয়ে তেওঁৰ গ্ৰন্থত উল্লেখ কৰিছে। তিৱাৰীয়ে অনুবাদ সম্পৰ্কত কৈছে, ভাষাৰ প্ৰতীকসমূহৰ ঠাইত অন্য ভাষাৰ নিকটতম সমতুল্য আৰু স্বাভাৱিক প্ৰতীকৰ প্ৰয়োগেই হ'ল অনুবাদ। তিৱাৰীয়ে অনুবাদ কৰোঁতে শ্ৰুত ভাষাৰ কথ্য আৰু অভিব্যক্তিৰ লগত লক্ষ্য ভাষাৰ কথ্য আৰু অভিব্যক্তিৰ সামঞ্জস্য ৰক্ষা কৰা উচিত বুলি মন্তব্য আগবঢ়াইছে। সাম্প্ৰতিক কালৰ এগৰাকী অনুবাদ বিজ্ঞানী আৰ ৰেড্ডিৰ মতে অনুবাদ মূলৰ ভাৱ আৰু শৈলীৰ সৈতে মূলৰ সমানেই সহজ আৰু বোধগম্য হ'ব লাগে। বাইবেলৰ লেটিন ভাষালৈ অনুবাদ কৰা অনুবাদকসকলৰ ভিতৰত চেণ্ট জেৰম হ'ল অন্যতম। তেওঁৰ দ্বাৰাই অনুদিত বাইবেলখন উৎকৃষ্ট। তেওঁ বাইবেলৰ শব্দানুবাদ নকৰি ভাৱানুবাদহে কৰে। সেয়ে তেওঁ অনুবাদক পৰিভাষিত কৰিছে এইদৰে: অনুবাদত ভাৱৰ ঠাইত ভাৱ হ'ব লাগে, শব্দৰ ঠাইত শব্দ নহয়। মাৰ্টিন লুথাৰ, এটিনে ডলে, ড্ৰাইডেন, আলেকজেণ্ড্ৰিয়াৰ ফ্ৰেজাৰ, ছেমুৱেল জনছন আদিয়েও মূলৰ অৰ্থক অক্ষুণ্ণ ৰাখি লক্ষ্য ভাষালৈ অন্তৰণ কৰাই অনুবাদ বুলি অভিহিত কৰিছে। প্ৰখ্যাত অনুবাদ চিন্তক নাইডাই অনুবাদৰ প্ৰায়োগিক দিশটোৰ ওপৰত অধিক গুৰুত্ব দিছে। তেওঁ অনুবাদক সূত্ৰবদ্ধ কৰিছে এনেদৰে: শ্ৰুত ভাষাত অভিব্যক্ত ভাৱ বিচাৰ লক্ষ্য ভাষাত প্ৰস্তুত কৰাই হ'ল অনুবাদ। এজন অনুবাদকে মূলৰ অৰ্থ আৰু শৈলী নিকটতম পৰ্যায় বাছিৰে স্বাভাৱিকভাৱে লক্ষ্য ভাষাত অভিব্যক্ত কৰিব লাগে। পাশ্চাত্যৰ আন এগৰাকী প্ৰখ্যাত অনুবাদ চিন্তক হ'ল জে.চি. কেটফৰ্ড।
কেটফৰ্ডে এটা ভাষাৰ মূল সামগ্ৰী অন্য ভাষাত সমতুল্য পাঠ সামগ্ৰীৰে প্ৰতিস্থাপন কৰাকে অনুবাদ বুলি অভিহিত কৰিছে। আন এগৰাকী প্ৰভাৱশালী অনুবাদ চিন্তক হ'ল পিটাৰ নিউমাৰ্ক। পিটাৰ নিউমাৰ্কৰ মতে অনুবাদ এক শিল্প য'ত এটা ভাষাৰ লিখিত সংবাদক অন্য ভাষাত সম্প্ৰেষণ কৰাৰ প্ৰয়োগ কৰা হয়। হাৰ্টমেন তথা ষ্টৰ্কেও অনুবাদ সম্পৰ্কীয় গ্ৰন্থত অনুবাদক পৰিভাষিত কৰিছে এনেদৰে: এটা ভাষাৰ পৰা অন্য এটা ভাষাত কথনক স্থানান্তৰিত কৰাৰ প্ৰক্ৰিয়া অথবা পৰিণামেই হ'ল অনুবাদ। এগৰাকী সফল অনুবাদ তথ্য চৰ্চাবিদ হেলিডেৰ মতে অনুবাদ হ'ল এক সম্বন্ধ যি দুটা অথবা দুটাতকৈ অধিক পাঠকৰ মাজত স্থাপিত হয়। এই পাঠে সমান স্থিতিত সমান ফল সম্পাদিত কৰে। ফৰেষ্টেনে অনুবাদক পৰিভাষিত কৰিছে এনেদৰে: বিষয়বস্তুক সাহিত্যৰ ৰূপ গাঁথনিৰ পৰা পৃথক কৰাটো সৰ্বদা সম্ভৱ নহয়। এই কথা মনত ৰাখি কোনো পাঠৰ বিষয়বস্তু এটা ভাষাৰ পৰা অন্য এটা ভাষালৈ স্থানান্তৰিত কৰাই হ'ল অনুবাদ। ৰোমান য়াকবছনৰ মতে অনুবাদ কৰ্মটি হ'ল এটা ভাষাৰ ভাষিক কথিত চিহ্নৰে আন এটা ভাষাৰ চিহ্নসমূহৰ নিৰ্বাচন বা ব্যাখ্যা। অনুবাদ সম্পৰ্কে বিভিন্নজনে দিয়া পৰিভাষাবোৰ বিশ্লেষণ কৰি এইটোৱে ক'ব পাৰি যে এটা ভাষাৰ পাঠ্য সামগ্ৰী অন্য এটা ভাষাত প্ৰস্তুত কৰাই হ'ল অনুবাদ, য'ত মূল পাঠৰ অৰ্থ, শৈলী, বিষয়বস্তু, সামাজিক সাংস্কৃতিক বৈশিষ্ট্য অটুট ৰখাত প্ৰয়োগ কৰা হয়, যাতে লক্ষ্য ভাষাৰ পাঠকে স্বাভাৱিক আৰু সহজ ৰূপত গ্ৰহণ কৰিব পাৰে। অনুবাদ সম্পৰ্কে কোনে কেনেদৰে মন্তব্য দিছে এইখিনি অতি গুৰুত্বপূৰ্ণ। প্ৰতিটো মন্তব্য আপোনালোকে মনত ৰাখিবলৈ যত্ন কৰিব। এইখিনিৰ পৰা মই আপোনালোকক অনুবাদক কোনে কেনেদৰে পৰিভাষিত কৰিছে সেই বিষয়ে এটি চমু আভাস দিয়াৰ যত্ন কৰিলোঁ। ইয়াৰ পৰৱৰ্তী ভিডিঅ'টোত মই অনুবাদৰ তথ্যৰ বিষয়ে বিশদভাৱে আলোচনা কৰিম, কিয়নো পৰীক্ষাৰ বাবে অনুবাদৰ তথ্য সম্পৰ্কে আমাৰ যথাৰ্থ জ্ঞান থাকিলেহে পৰীক্ষাত এইটো বিষয়ৰ পৰা যিকোনো প্ৰশ্ন আহিলে সেই প্ৰশ্নৰ উত্তৰ কৰিব পাৰিম। চাই থাকক তাজ এছ এম এছ। ধন্যবাদ।